হেল্ল' এভৰিৱান, সকলোকে গুড ইভিনিং জনাইছোঁ। আৰু যোৱাকালি মা ঘৰলৈ গৈছিলোঁ, ভিডিঅ'টো দিয়া হোৱা নাছিলে, আজি দিবলৈ লৈছোঁ। চাবচোন ভিডিঅ'টো শেষলৈকে, মা ঘৰত গৈ কি কৰিলোঁ। মা ঘৰৰ পিছ চাইডে মানে পথাৰৰ মাজতে এটা সৰুকৈ পুখুৰী আছে, তাতে আমি মাছ ধৰিলোঁ আৰু টেঙা খালোঁ পথাৰত বহি। মাছ ধৰা পৰ্ব চলি আছে। এই মাজতে এই আমাৰ ধুনুহেঁতেও চাই আছে। মাজতে এইটো বৰ বেছি ডাঙৰ নহয়, সৰুকৈ মাছ ধৰি আছোঁ দেই। মাছ মই বুটলি আছোঁ। এইটোত ডাঙৰ হৈছে। মাছ ধৰাৰ পিছতে আকৌ চাহ একাপ খাই ল'লোঁ। তাৰপাছত বাৰীত কি আছে এফালৰ পৰা মা মই ছোৱালীজনীৰ সৈতে ঘূৰি ফুৰিছোঁ। এয়া কল পৰি আছে, জালুকো পাৰিলোঁ, পাণো পাৰিলোঁ, তামোল পাৰিলোঁ, এইফালে অমৰা অলপ পাৰিলোঁ। এনেকৈ বাৰীৰ শাক পাচলিবিলাক বুটলি ফুৰিছোঁ। আৰু এইজোপা দেখিছে নাই, অমৰা গছ কেনেকুৱা খবলা খবলা গছজোপা, দেখি ভাল লাগিলে, তাকে সেয়া চাইছোঁ। মায়ে আপেল গছ ৰুইছে, চাওক কিমান ডাঙৰ হ'লগৈ আপেলজোপা। এজোপা আপেল দেখিছোঁ। তাৰপৰা ঠায়ে ঠায়ে এনেকৈ ঢাপে ঢাপে আনাৰসে ভৰি আছে। এইফালে নেমু এডৰা, এইফালে লিচু গছ এজোপা, নাৰিকল গছ, বিলাতী আমৰ গছ, মানে বিভিন্ন ধৰণৰ মানে ফল মূল ৰুইছে বাৰীত। বগৰী ৰুইছে, হৈছেগৈ। এইফালে আনাৰস দেখিছে নাই, চেহেৰা কেনেকুৱা হৈছে। এজোপা থেকেৰা উঠিছে। আকৌ দুবাৰ দিছে, দুবাৰ দিলে এইটো আনাৰস লাগি আছে, বহুত দীঘল এইটো, ডাঙৰ হৈছে এইটো। মা ঘৰৰ মই পিছফালখনহে দেখালোঁ, আগফালে বহুত বস্তু দেখাবলৈ থাকিলেই বাৰু। তাৰ মাজতে আকৌ মায়ে সৰিয়হ পেলাই থৈছে, তাৰ ফুলবিলাক দেখি ফটো চটো মাৰি ল'লোঁ। এতিয়া আমি বা ঘৰলৈ আহিলোঁ, বা ঘৰ নিচেই কাষতে আছে। সিহঁতৰ সেউজীয়া পাচলিবোৰ দেখাম দেই গাইছ। ৰঙালাও আকৌ দেই, এনেকৈ ওপৰতে হৈছে চব। সেইবোৰ কেনেকৈ ৰঙালাও লাগি আছে, ঠাইতে ঠাইতে ৰঙালাও লাগি আছে এনেকৈ। দীঘল জাতৰ ৰঙালাও, এইটো গছ বেলেগ, কিমান ধুনীয়া। লগতে এয়া বীজ জলকীয়া ঢাপে ঢাপে এনেকৈ পকি আছে। এয়া দেখিছেনে, থুক থুককৈ লাগি আছে। এই গোটেই পাৰটো জলকীয়া, আৰু এইফালে ৰঙালাও এনেকৈ হেন্দালি। এইজন আমাৰ খেতিয়কজন, আকৌ এবাৰ দেখাই দিছোঁ, চাহ খাই আছে। যথেষ্ট কৰ্ম কৰে তেওঁ। এতিয়া অলপ আগতে তেওঁ এক লাইন নেমু ৰুইছে। যে তেওঁ কিমান পায়, তেওঁলোকে কি ক'ম, মানে গোটেই ঢাপে ঢাপে অমিতা গছ দিছেনে, পিয়ালি পাৰে মানে এনেকৈ তলৰ পৰাই মানে অমিতা লাগে। এতিয়া অকল ওপৰটোহে আছে। সাঁচি গছ ৰুইছে তেওঁ, গোটেই ঢাপটো এনেকৈ সাঁচি গছ ৰুই গৈছে। আৰু এখন তেওঁ নতুনকৈ বাৰী পাতিছে গাইছ। এইয়া চাওক, এইটো এটা ফিচাৰী আছিলে, বিৰাট ডাঙৰ ফিচাৰী, কিন্তু এতিয়া গোটেই দলে ভৰি গ'ল। এতিয়া এনেকৈ পাৰে পাৰে তেওঁ বাঁহ ৰুইছে, কলগছ ৰুইছে, আৰু নেমু ৰুইছে, বিলাতী আম ৰুইছে, মধুৰি ৰুইছে। তেওঁ সকলোবিলাক মানে এফালৰ পৰা ঢাপে ঢাপে ৰুই গৈ আছে। এজোপা জাতিলাও ৰুইছিলে গাইছ, আমি দেখি আচৰিত হৈ গ'লোঁ। ইমান লাও বেচিলে, বহুত মানে লাওকেইটাহে বহুত দীঘল দীঘল লাও, মানে খুব ভাল লাগে। বাৰীখনত যথেষ্ট ইনকাম কৰিছে মানে। ধনিয়া এতিয়া ইয়াত 3 নম্বৰ চাম হৈছেগৈ, মানে চামে চামে মানে তেওঁ বেপাৰীয়ে ঘৰৰ পৰাই বস্তু নি থাকে মানে এনেকৈ। তো খুব ভাল লাগে, এনেকুৱা কৰ্মী মানুহ যথেষ্ট ভাল লাগে। মানে বাৰীত যদি এনেকৈ খেতি কৰা হয় গাইছ, একোৱে অভাৱ নাই। সেয়া কেৰেলা গছো সেনেকৈ ৰুইছে, এইটো ঢাপত তেওঁ তেনেকৈ ৰুইছে দেখিছেনে। সেয়া সেই মূৰৰ পৰা এই মূৰলৈকে এইখিনি তেওঁ, আৰু এইফালে লাও লাগি আছে ঠাইতে।
এয়া সৰি এফালে লাই গছ ফুলিলেই। তাৰপাছত এনেকৈ এজোপা ৰঙালাও হৈছে, কল এথোক লাগি আছে। তেনেকৈ এইফালে আতলাছৰ গছ আৰু আহি যোৱা ফ্ৰেঞ্চবিন, এলাইন আৰু এই আলু গুটি চেহেৰা দেখিছে নাই কেনেকুৱা হৈছে। অৱশ্যে পানীটো দিয়া কম হৈছে, সেইকাৰণে শুকাই গৈছে ঠাইহে। তো গাইছ আজি মোৰ ভিডিঅ'টো ইমানেই, আৰু অন্য এটা ভিডিঅ'ত লগ পাম, বাই।